Hi guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে গগনছ ব্লগ। আজি ভিডিওটো বেলেগ টাইপত বনাম বুলি ভাবিছো। ভিডিওটো বলক এতিয়া আৰম্ভ কৰো বলক। গো ষ্টাৰ্ট। এতিয়া প্ৰথম ফাৰ্ষ্ট বজাৰটো কৰি লওঁগে। বজাৰটো কৰিবৰ কাৰণে লগতে মছঙেটো আছে। ৰব দেখাই আছো কোন আছে। বলক গৈ থাকোঁতে এতিয়া দেখাই আছো কোন আমি যাব লাইছো। ৰব গাড়ীত বহি ল তাৰ পিছত দেখাই আছো কোন আছো। এফালে মোৰ লগত আছে জংঘল, এফালে আছে বিটু ভাই, এফালে আছে দাদা উন্মনি দা। আমি এতিয়া গোটেইকেইটা গৈ আছোঁ বগীনদীত অলপমান বস্তু কিনিব আছে, কিনি লৈ দেখাই আছোঁ ৰ'ব কি কিনি আছোঁ। এইটো আমাৰ মইনাপৰা, এইটো বিটু ভাই পিকাই গৈ আছে। এইটো মইনাপৰা তিনিআলি। এফালে নাযাওঁ, এফালে লখিমপুৰ যায়। আমি এতিয়া যাম বগীনদী, এফালে যাম বলক। এই বগীনদী আহি পাই গ'লোহি। এতিয়া দোকানত সোমাবগৈ লাগে। ৰ'ব বজাৰকেইটা কমগৈ, মানুহ আছে ৰ'ব নামি লওঁ তাৰপিছত গৈ আছোঁ ৰ'ব। পাব লাগে বল সোমাই যাওঁ। আহি যা দোকান। কি চাউলটো? বাচমতি চাউল কি কয় জানেই চাগে আপোনালোকে। ৰ'ব লৈ লওঁ। এইটো চাউল চিনি পাইছে কিহৰ চাউল? আপেটি দুটা আৰু বাচমতি হৈ গ'ল। মাংস ল'ব লাগিব। অ'কে এইটো হৈ গ'ল আৰু এইবাৰ মাংস ল'বগৈ লাগে। আধা দোকানৰ পৰা লৈছোঁ। চাউলটো লোৱা হৈ গ'ল, এতিয়া মাংসটো লৈ ল'ম বলক। মাংসটো লৈ লওঁ। এইটো মাংস কেজি কেনেকৈ চলিছে? 300 চলি আছে আমাৰ ফালে বগীনদী ফালে নহয়, চলি আছেই অলৰেডি। কিমান লৈছোঁ? আধা কেজি। মই 100 টকা দি দিছোঁ, মই আৰু 100 দি দিছোঁ, লৈ লওঁ। এফালে এইবাৰ ব্ৰইলাৰ কেজি 260 চলি আছিলে, এফালে 300 টকা লৈছে। মাংস লোৱা হৈ গ'ল বলক এতিয়া যাওঁ। এয়া মাংস জংঘলে লৈ আছে বলক। ইটো ভাই আকৌ বোলে ফেনখন বেয়া হ'ল। ফেনখন বেয়া হোৱাৰ কাৰণে এতিয়া কেপাচিটৰ বিচাৰি ফুৰিছে। বোলে কেপাচিটৰ এটাও লৈ নিম, বেচা হ'ব পৰা নাই গৰমত। এইফালে জংঘল আছে বলক লৈ লওঁ। চবৰে একেই থাকেতো। কেপাচিটৰটো একেই। কিছুমান ভল্টটো বেছি থাকে। লগালোঁ ডাঙৰ ভল্ট এটা, অভাৰ পাৱাৰ। দুটা কেপাচিটৰ ডাটা লোৱা হৈ গ'ল বলক। এতিয়া লোৱা হৈ গ'ল বলক। কৰা হৈ গ'ল বাৰু। কি বনাবলৈ গৈ আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তেতিয়া গম পাব। অ'কে লাষ্টলৈকে চাই থাকক, কি বনাই আছোঁ দেখাই আছোঁগৈ ৰ'ব বলক। এতিয়া ঘৰলৈ গৈ লওঁ। ধুনীয়াকৈ গাড়ী চলাই আছে দাদা, মোকো গাড়ীটো শিকাই দিব হা। এইফালে আমাৰ বিদু ভাই জানে বা চলাবলৈ। এই মানে হুৱেকৰ ঘৰখন চলাই থাকে মাজে সময়ে। আমাৰ জংঘল জানে নে নাজানে? ঐ আমাৰ জংঘল নাজানে, দাদা শিকাই দিব দেই মোক। অ'কে এনেকৈ কথা পাতি ঘৰ পাইছোঁহি আৰু ৰ'ব। খানাটো আজি আমি কি বনাই আছোঁ এতিয়া কৈ দিওঁ ন। আজি বনাবলৈ গৈ আছোঁ আমি পোলাও। চাই থাকক, মানে এই দাদা বৌয়ে বনাব, তো চাই থাকক আৰু পোলাওটো কেনেকৈ কি কৰোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, ভাল পাব। আহি পাই গ'লোহি বিটু ভাই ঘৰ। বিটু ভাই ঘৰতে পাৰ্টিটো চলিব। আমাৰ সোণমণি দাদা আকৌ বিটু ভাই ককাই ক'ব দেই, এতিয়া কথাটো কৈছোঁ, পাহৰি দেখিছিলোঁ ক'বলৈ। বিটু ভাই ঘৰ আহি পাই গ'লোঁ বলক মিলওঁ ৰ'ব। সেই কাইলৈ অৰ্ডাৰ দিব কোনকেইটা আহি পাই গ'লোহি বজাৰ কৰি। কোনকেইডাল নহয় আঁতৰাই দিব লাগে, এই কাঠডাল। ৰ'ব গাড়ীখন ভৰাই লয়, তাৰপিছত দেখাই আছোঁ ক'ত কি কয়। জংঘলা অনুভৱ কেনে? অনুভৱ সুন্দৰ। আজি বিৰিয়ানী নহয় পোলাও খাম বুলি আকৌ কি হয় চাই থাকক আপোনালোকৰ ভিডিঅ'টো। একেবাৰে গেৰেজত ভৰাই দিয়ে, দেখাই আছোঁ।
একেবাৰে গেৰেজত সোমাই গ'ল ৰছীডাল জংঘলে টানি আছে ওপৰলৈ দাঙি আছে মানে সোমাই দিলে এতিয়া ব'লক ভিতৰলৈ মইতো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ ন তো বিটু বাই আকৌ এই ফেনখনৰ কেপাচিটৰটো মই লগাম বুলি ভাবিছোঁ কেনেকুৱা হয় নাজানো উল্টাকৈ ঘূৰিলেও ঘূৰিব মানে চিধাকৈ ঘূৰিলেও ঘূৰিব তো ট্ৰাইকতো কৰিম কলেজততো ট্ৰাই কৰি আছোঁ ইয়াতো একচান নিজে অকলে মানে আজি ট্ৰাই কৰিম তো কেনেকুৱা হয় চাই লওঁ তাৰপৰা কি ডাঙৰ হ'ল নেকি হা এয়া আমাৰ গগন দাই এতিয়া ৰিপেয়াৰত লাগি আছে পূৰা নাজানো আৰু ফেন উল্টাকৈ ঘূৰে নে চিধাকৈ ঘূৰে চিধাকৈ ঘূৰিব ITI পঢ়া মানুহ এয়া ট্ৰাই কৰি আছোঁ হা ইয়ে লাগে নে ফেনত এতিয়া দে ঘূৰা দে ঠিকে আছে স্পীড গৈছে না ঠিকে আছেতো ইয়াতকৈ স্পীড নাই এয়া আমাৰ গগন দাই এতিয়া ফেন লগাই আছে খুলি মেলি একেবাৰে লগাই দিছোঁ হেল্ল' হেল্ল' এবাৰ লগাই ল'মগৈ ৰ'ব লগাই লৈ দেখাই আছোঁ ফেনখন বনাই হৈ গ'ল এয়া ফেনখন ওপৰত খুৱাই দিছে এতিয়া ঘূৰাইছা কেনেকুৱা হয় ৰ'ব চাই লওঁ কেনেকুৱাকৈ ঘূৰে চাই দিওঁ ৰ'ব চুইচ দে ঘূৰা চুইচ দে দিয়াই আছে এইখন ঘূৰি গ'ল আৰু ছাকচেছ পাৰিছোঁগৈ আৰু অলপ এয়া দেখিছোঁ নহয় আগতকৈও স্পীড ঘূৰিলে নহয় হ'ল তেন্তে আৰে কেপাচিটৰ বেয়া হৈছে কৈছোঁৱে এতিয়া ঠিক হৈ গ'ল ব'লক এতিয়া বিৰিয়ানীটো দেখাই আছোঁ ৰ'ব গুচি গ'ল এতিয়া লাইট মাৰি ল'ব লগা আছে বৌয়ে আলু কাটি আছে একদম বৌ মানে ইউটিউব চেনেল এটা আছে ডেছক্ৰিপশ্যনত দি দিম চাই ল'ব মানে লাজ কৰিছে এতিয়া মোৰ ভিডিঅ'টো দিবলৈ চাই দিয়ক নাই এবাৰ লাজ কৰিছে চাব এপিছত চাম কৈছে তো কামখিনি কৰি আছে আৰু একেবাৰে বনোৱা সময়ত দেখাই আছোঁ এতিয়া এনেকৈ ৰ'ব কি আছে দেখিব তেতিয়া বনোৱা টাইমত বৈয়ে মানে চাহৰ লগত খাবলৈ বহুত বস্তু দি দিয়ে সেইটো মানে সিহঁতৰ ক'লে আহি ভাল লাগে চাওঁ কি দিছে এয়াই দিছে আৰু বোৱাৰীজনীক দেখাবলৈ দিয়া নাই মানে নহয় তাই উঠিব লাজ কৰিছে একচুৱেলি ব'লক এতিয়া চাহটো খাই লওঁ তাৰপিছত বিৰিয়ানীটো বনোৱাটো দেখাই আছোঁ ৰ'ব এয়া বনাবলৈ ৰেডি হৈ গৈছে এইটো বাচমতি চাউল তাৰপিছত এইটো আলু ইয়াত আছে এইটো তেজপাত পিঁয়াজ তাৰপৰা এইটো আলু আৰু এইটো কি আছিলে ফ্ৰেঞ্চবিন তাৰপৰা আৰু এইটো আছে আদা ৰচুন গুড়ি মিক্সাৰত দিছে তাৰপৰা এইটো আছে খিচমিচ এইটো মাংস এয়া আৰু বনাবলৈ ৰেডি কৰা হৈ গৈছে ৰ'ব বনোৱাটো এবাৰ দেখাই আছোঁ ঘিউ দিয়া হৈ গ'ল বৰ্তীয়ে বনাই আছে হা এয়া ঘিউ দিলে এইখিনি দেখাইছিলে কি আছে তেজপাতটো দিয়া হৈ গ'ল এইটো জলকীয়া এইটো পিঁয়াজ পুৰা বনাইছে দেখিছে কাৰিকৰ পুৰা লাগি আছে এইফালে এজন তো ফ্ৰেঞ্চবিনটো আছিলে ফ্ৰেঞ্চবিন দিয়া হৈ গ'ল এইটো আলু ফ্ৰেঞ্চবিন দুইটা দি দিছে গাজৰটো অনা নহ'ল আৰু এনেকৈ এইটো বনালে এতিয়া চাউলটো দি দিব খিচমিচ আৰু কি দি আছে দেখাই আছোঁ ৰ'ব নিমখ দি দিলে নিমখটোতো দিবই লাগিব নিদিলে খাবা আৰু সেইখিনি ফফায়াকৈ এয়া চাউলটো দি দিলে এনেকৈ এইটো বিৰিয়ানীটো হৈ আছে আৰু মাংসটো এক্সট্ৰাকৈ ফ্ৰাই কৰিব এইটো দেখাই আছোঁ এতিয়া মাংসটো ফ্ৰাই কৰাটো দেখাই আছোঁ কি ৰ'ব মাংসটো জুইত বনোৱা হৈছে এইটো গেছত বনোৱা নাই বাৰু মাংসটো তেল দিলে এয়া আদা ৰচুনটো দি দিয়া হৈ গ'ল এইটো নিমখ দি দিয়া হৈ গ'ল এইটো নিমখ দিয়া হৈ গ'ল এইটো হালধি মছলা দি দিয়া হৈ গ'ল মানে জিৰা চিৰা ৰেড চিলি চব দি দিয়া হৈ গ'ল একেলগে এয়াই আৰু তাৰপৰা আৰু দেখাই মচঙৰ জুইশালৰ ওপৰত বস্তু এটা দেখিছোঁ চাব দেই এইটো দেখিছেনে এইটো ভীমকল ওলমাই থৈ দিছে এয়া মাংস আৰু আলু একেলগতে দি দিয়া হৈ গ'ল
এনেকৈ এইটো বনোৱাৰ পিছত এতিয়া তাৰ লগত মিক্স কৰি দিব ন সেইটোৰ লগত তাৰপিছত একেবাৰে অঁ এনেকৈ এক্সট্ৰাকৈ দেখাব এতিয়া বনাই হোৱাৰ পিছত দেখাই আছোঁ বলক এনেকৈ বনালোঁ ফাইনেলি খাবলৈ হৈ গ'ল এতিয়া খোৱাটো দেখাই আছোঁ কি আছে ৰ'ব মংগলদা খাবলৈ বহি গ'ল এয়া কি আছে কৈ দিয়ক এইটো পোলাও হয় আৰু এইটো চিকেন আৰু আলু গ্ৰেভি আৰু এইটো আমলেট কেঁচা পিঁয়াজ নেমু ভাত দালি জলকীয়া নিমখ ইমানেই আৰু এয়া পানী কেনে লাগিছে সেইটো মস্তি এখেতে আৰম্ভণি কৰিলে হা আমি বা কৰা নাই এখেতে আৰম্ভণি কৰিলে এখনটো সুধি লৈছে ইয়াত কেনেকুৱা দালি আছে একদম মস্তি একদম এতিয়া আমি খাই লওঁ তাৰপিছত কৈ আছোঁ ৰ'ব ফাইনেলি খাই খতম কৰিলোঁ এয়া ডিছপাত খালি এজনে খাই আছে উঠিলেগে আল্টিমেট বয়ে বনাইছে সুন্দৰ লাগিলে খাই আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ চাগে নহয় কওঁৱে আন্ধাৰো হ'লগৈ ঘৰলৈ যাব হৈছেগৈ আজিলৈ বাই বাই এয়া বিদুমণি মা হয় একদম শেষত পাইছেগৈ মা উঠনিৰ পৰা নাই এতিয়া খাই বৈ শেষ হৈছে মা আহি পাইছেগৈ আজিলৈ বাই বাই থৈ দিয়া আছে খাব আজিলৈ বাই বাই